বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। 2020 চনৰ জুলাই মাহত যি ctet পৰীক্ষা হ'বলৈ গৈ আছে আৰু যিসকলে লেংগুৱেজ 1 বা লেংগুৱেজ 2 আছামিজ হিচাপে সিলেক্ট কৰিছে তেওঁলোকৰ সহায়ক হোৱাকৈ মই ইয়াতে কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। পেডাগোগিক কুৱেশ্যন আপোনালোকে কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাই যাব। ctet পৰীক্ষাৰ বাবে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক কিমান প্ৰয়োজনীয় হয় আপোনালোকে নিশ্চয় জানেই। কেতিয়াবা ৰিপিট হৈ যায় আৰু কেতিয়াবা কণ্টেণ্টটো একেই থাকি চিটুৱেশ্যনটো বেলেগ দি তেনেকুৱা কুৱেশ্যন আহি যায়। গতিকে আজি বেছি নহয় 5টা কুৱেশ্যনে আলোচনা কৰিম, পিছলৈ বেছিকৈ আলোচনা কৰিম বুলি আশা থাকিল। এইখন 2014 চনৰ জুলাই মাহত যি টেট পৰীক্ষা হৈছিল সেই পেপাৰখন আৰু পেপাৰ 2 হয়। আৰু ভাষা 1 হিচাপে যি অসমীয়া বিষয়টো আছিল সেই প্ৰশ্নকাকতখন। ইয়াতে এটা প্ৰথম কবিতা আছে, কবিতাটোৰ পৰা কেইটামান কুৱেশ্যন আছে। তাৰপিছত আছে এটা পেৰেগ্ৰাফ, পেৰেগ্ৰাফটোৰ পৰাও কেইটামান প্ৰশ্ন আছে। আপোনালোকে প্ৰয়োজন হ'লে এই কুৱেশ্যনকেইটা চাই ল'ব। মই এতিয়া পেডাগোগিৰ যি কুৱেশ্যন আছে 106ৰ পৰা 120লৈ সেইকেইটাৰ তাৰে 6টা কুৱেশ্যন আলোচনা কৰিম। 106 নম্বৰ কুৱেশ্যনটো হৈছে কমিউনিকেটিভ ভাষা শিক্ষা হৈছে কথন, শ্ৰৱণ, পঠন আৰু লিখনৰ দৰে গ্ৰহণীয় আৰু ফলপ্ৰদ দক্ষতাৰ বিকাশ। 2 নম্বৰ ভাষা আৰু বানানৰ নিয়মৰ মাজেৰে শব্দৰ সম্ভাৰ আৰু ব্যাকৰণৰ শিক্ষা। 3 নম্বৰ লিখিত পৰীক্ষাৰ বাবে ভাষাৰ শিক্ষা আৰু 4 নম্বৰ শ্ৰোতা অনুসাৰে ব্যাকৰণৰ নিয়ম ব্যাখ্যা। এতিয়া কথা হ'ল কমিউনিকেট কৰিব হ'লে মানুহে বিভিন্ন ধৰণে কমিউনিকেট কৰিব পাৰে। কেতিয়াবা কথা পাতি কমিউনিকেট কৰিলে আৰু কেতিয়াবা ৰেডিঅ' টিভি এইবোৰৰ শুনিও কমিউনিকেট কৰে আৰু কেতিয়াবা চিঠি পত্ৰৰ যোগেৰে পঢ়িও কমিউনিকেট কৰিব পাৰে। আকৌ কথা হ'ল মানুহে শুনিলে বা পঢ়িলে বা লিখিলে নহ'ব, তাৰ যি ভাৱাৰ্থ সেইটো বুজিও পাব লাগিব, তেতিয়াহে কমিউনিকেটটো ফলপ্ৰদ হ'ব। ইয়াৰ পৰা ইয়াকে বুজা যায় যে কথন, শ্ৰৱণ আৰু পঠন লিখন গোটেইকেইটাৰ ফলপ্ৰদ বিকাশ হ'ব লাগিব আৰু গ্ৰহণযোগ্য হ'ব লাগিব। ইয়াত কেৱল বানান নিয়ম জানিলে বা ব্যাকৰণ জানিলে বা লিখিত পৰীক্ষাৰ বাবে ভাষাটো শিকিলেই তাক ভাষা শিকা বুলি বা যোগাযোগ কৰিব পৰা সমৰ্থন লাভ কৰিছে বুলি কোৱা নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন 1। ছাত্ৰ ছাত্ৰীৰ নিজৰ শিক্ষাৰ কাৰণে তলৰ কোনটো উপযুক্ত? ভাষা দক্ষতা বৃদ্ধিৰ বাবে অজস্ৰ হোমৱৰ্ক, প্ৰজেক্ট ৱৰ্ক আৰু এছাইনমেণ্ট আদি দিয়াটো। হোমৱৰ্ক, প্ৰজেক্ট ৱৰ্ক, এছাইনমেণ্ট আদিয়ে ছাত্ৰ ছাত্ৰীক চেল্ফ ষ্টাডি কৰাত সহায় কৰে আৰু এইবিলাক হ'ল co-curricular এক্টিভিটি, এইবিলাক প্ৰেক্টিকেল কৰি তোলে ছাত্ৰ ছাত্ৰীক। গতিকে এইবোৰ শিক্ষাৰ ক্ষেত্ৰত বহুতো প্ৰয়োজনীয়, কিন্তু অজস্ৰভাৱে দিয়াটো কেতিয়াও উপযোগী হ'ব নোৱাৰে, কাৰণ এনে কৰিলে তেওঁলোকৰ মাজত এইবোৰৰ প্ৰতি অনীহাৰ সৃষ্টি হ'ব, বুজা বুলি ভাবিব তেওঁলোকে। গতিকে অপশ্যন 1টো ইমান এটা শুদ্ধ নহয়। অপশ্যন 2 ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ ভালকৈ শিকিব পাৰিব এই ক্ষেত্ৰত নিজা সিদ্ধান্ত ল'বলৈ নিৰুৎসাহিত কৰাটো। যদি ছাত্ৰ ছাত্ৰীয়ে খেলৰ জৰিয়তে শিকি ভাল পায়, তেওঁলোকক খেলৰ জৰিয়তে শিকিবলৈ দিব লাগে। যদি প্ৰযুক্তি ব্যৱহাৰ কৰি ভাল পায়, প্ৰযুক্তি ব্যৱহাৰ কৰি শিকিব দিব লাগে। অৰ্থাৎ তেওঁলোকে যেনেদৰে ভাল পায় তেনেদৰে শিকোৱা উচিত, তেনেদৰে আগবঢ়াই নিয়া উচিত, উৎসাহ প্ৰদান কৰা উচিত। এই ক্ষেত্ৰত নিৰুৎসাহিত কৰাৰ পৰা বিৰত থাকিব লাগে। অপশ্যন 2 শুদ্ধ নহয়। অপশ্যন 3 কথা পতা আৰু নেটৱৰ্কত প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো। প্ৰযুক্তিয়ে শিকাৰ ক্ষেত্ৰত বহুত সহায় কৰে, কিন্তু এইটো নহয় যে প্ৰযুক্তিয়ে সকলো। গতিকে অপশ্যন 4টো চাওঁ, ছাত্ৰ ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰাটো। এইটো আটাইতকৈ উপযুক্ত উত্তৰ, কাৰণ ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন তেতিয়াহে কৰে যেতিয়া তেওঁলোকৰ মনৰ মাজত কোনো এটা বিষয় জানিবলৈ ভিতৰি চেষ্টা কৰি থাকে। উদাহৰণস্বৰূপে সৰু ল'ৰা ছোৱালীবিলাকে বহুতো প্ৰশ্ন কৰি থকা দেখা যায়, কিয়নো তেওঁলোকে পৃথিৱীখনৰ বিষয়ে জানিবলৈ সকলো সময়তে চেষ্টা কৰি থাকে। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ
সৃষ্টি কৰিব লাগে ছাত্ৰ ছাত্ৰীৰ মনত, যাতে তেওঁলোকে প্ৰশ্ন কৰিবলৈ পাৰে। গতিকে শুদ্ধ উত্তৰটো হ'ল অপশ্যন 4। 108 নম্বৰ প্ৰশ্ন, ভাষা তথা কোৱা কাৰ্যত পলম কৰা কম বয়সীয়া শিকাৰুক অনুপ্ৰাণিত কৰাৰ বাবে আটাইতকৈ উত্তম উপায়টো হৈছে অপশ্যন 1 স্পীচ থেৰাপিষ্টৰ দ্বাৰা ভাষণৰ ব্যৱস্থা, শিক্ষকে সঘনাই শুধৰাই দিয়া, সিহঁতৰ কথোপকথন বাণীবদ্ধ কৰি বিশ্লেষণ কৰা, ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ উৎসাহিত কৰা। অপশ্যন 1, অপশ্যন 2 আৰু অপশ্যন 3 ক্ষেত্ৰত চাওক। যেতিয়া ছাত্ৰ ছাত্ৰীক অধিক নিয়ন্ত্ৰণ কৰি সবল কৰিবলৈ চেষ্টা কৰা হয়, তেওঁলোকৰ মাজত এটা হেঁচাৰ সৃষ্টি, চাপ সৃষ্টি হয়। গতিকে তেওঁলোকে এটা স্বাভাৱিক পৰিৱেশত শিকিব নোৱাৰে আৰু অট'মেটিক সেই শিক্ষণত প্ৰভাৱ পেলায়, নিগেটিভ প্ৰভাৱ পেলায়। কিন্তু অপশ্যন 4টো চাওক, ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ যেতিয়া উৎসাহিত কৰা হয়, তেওঁলোকৰ মাজত এটা স্বাভাৱিক পৰিৱেশৰ সৃষ্টি হয়, যাৰ বাবে তেওঁলোকে ভালদৰে শিকিবলৈ পাৰে। 109 নম্বৰ প্ৰশ্ন, ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? অপশ্যন 1 ই শিক্ষাৰ্থীক নিজৰ বাবে ব্যাকৰণিক নিয়ম আৱিষ্কাৰ কৰাত জড়িত কৰাব পাৰে। অপশ্যন 2 ব্যাকৰণিক গঠনৰ অনুশীলনৰ বাবে অতিৰিক্ত কচৰত প্ৰয়োজনীয়। অপশ্যন 3 নিয়ম জাপি দি ই কথোপকথন যোগাযোগক সীমিত কৰে। অপশ্যন 4 ব্যাকৰণ নিয়ম ভালদৰে জানিবৰ বাবে কেৱল লিখা কামবোৰ উত্তম। আচলতে আমি যিমান ভাষা ব্যৱহাৰ কৰোঁ, সেই ভাষাবোৰ শিকোঁতে কেতিয়াও তাৰ ভাষাটোৰ ব্যাকৰণটো প্ৰথমতে শিকি নলওঁ। প্ৰথমতে ভাষাটোক ব্যৱহাৰ কৰিব আৰম্ভ কৰিহে ব্যাকৰণ শিকোঁ। আৰু যেতিয়া আমি ব্যাকৰণ জানো, তেতিয়াহে গম পাওঁ কোনটো ভাষাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যাকৰণৰ নিয়ম থাকে। অৰ্থাৎ ভাষা এটা জনাৰ পাছত যেতিয়া তাৰ ব্যাকৰণিক নিয়মবোৰ শিকোঁ, সেই নিয়মবোৰ আমি ইতিমধ্যে ব্যৱহাৰ কৰি থকা ভাষাটোত পুনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হওঁ বা আৱিষ্কাৰ কৰাত ব্যাকৰণে সহায় কৰে। গতিকে অপশ্যন 1টো ইয়াৰ শুদ্ধ উত্তৰ। ব্যাকৰণ শিক্ষাৰ বাবে বহুত প্ৰেক্টিচ বা লিখিত কাৰ্যৰ প্ৰয়োজন বুলি কথা নাই, বা ব্যাকৰণ নিয়মবোৰ জনাৰ পাছত নিয়মবোৰ মানিবলৈ যাওঁতে ভাষাটোত কিবা নেতিবাচক প্ৰভাৱ পৰিব বুলিও কথা নাই। 110 নম্বৰ প্ৰশ্ন, প্ৰতিকাৰমূলক শিক্ষা নিৰ্দেশিত হয় অপশ্যন 1 সময়ে সময়ে শিকাৰুৰ পৰীক্ষা লোৱাত, অপশ্যন 2 শিকনৰ আসোঁৱাহ দূৰ কৰাত, অপশ্যন 3 বিদ্যালয়ৰ নিয়মীয়া সময়ৰ পিছত, অপশ্যন 4 চোকা শিকাৰুবোৰক আৰু ভাল ফল দেখুৱাত। অপশ্যন 1 সময়ে সময়ে শিকাৰুৰ পৰীক্ষা লোৱাটো হ'ল এটা টাৰ্ম টেষ্ট পৰীক্ষা, আৰু এনেধৰণৰ পৰীক্ষাৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি শিকিছে, শিকিব দিয়াখিনি শিকাত সক্ষম হৈছে নে নাই তাৰ পৰিমাণটো জোখাটো। অপশ্যন 2 শিকনৰ আসোঁৱাহ দূৰ কৰাটোৱে শুদ্ধ হ'ব, কাৰণ শিকনৰ আসোঁৱাহ দূৰ কৰি শিকিবলগীয়াখিনি শিকিছে নে নাই, ফলপ্ৰদ কৰি তুলিব পাৰিছে নে নাই, সেইটো চাই থকাটোৱে হৈছে, সেইটো পৰীক্ষা লোৱাটোৱে হৈছে প্ৰতিকাৰমূলক শিক্ষা। বিদ্যালয়ৰ নিয়মীয়া সময়ৰ পিছত, সাধাৰণতে যেতিয়া এটা শ্ৰেণী বা গ্ৰুপত এটা টপিক পঢ়োৱাৰ পিছত সকলোৱে বুজি পায়, কিন্তু তাৰ মাজত এজন বা দুজন ছাত্ৰ ছাত্ৰীয়ে বুজাত অসুবিধা হয়, তেনে ক্ষেত্ৰত বিদ্যালয়ৰ নিয়মীয়া সময়ৰ পিছত শিক্ষকে ব্যক্তিগতভাৱে তেনে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে, সেইটো প্ৰতিকাৰমূলক শিক্ষাত নপৰে। অপশ্যন 4 চোকা শিকাৰুবোৰক আৰু ভাল ফল দেখুৱাত, ইয়াত কোনো যুক্তিয়ে নাই। শিক্ষকে সকলোৰে বাবে সমানে চিন্তা কৰিব লাগে, ইয়াত চোকা বুলি কথা নাই।